নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছো অনুপম হাজৰিকা বৰা ইউটিউব চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আজি আমি আপোনালোকৰ বাবে লৈ আহিছো স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ প্ৰতিটো প্ৰশ্নই গুৰুত্বপূৰ্ণ হয় আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আজি আমাৰ ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল লৰ্ড উইলিংডন লৰ্ড ৱাভেল লৰ্ড লিনলিডগো লৰ্ড মাউণ্টবেটেন এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে লৰ্ড লিনলিডগো আমাৰ নেক্সট কুৱেশ্যনটো হৈছে 1858 চনৰ 20 ফেব্ৰুৱাৰীত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ক'ত ফাঁচি দিয়া হৈছিল শিৱসাগৰত তেজপুৰত গুৱাহাটীত যোৰহাটত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে যোৰহাটত আমাৰ নেক্সট কুৱেশ্যনটো হৈছে গান্ধীজীৰ দাণ্ডী যাত্ৰাত তলৰ কোনজন ব্যক্তিয়ে যোগদান কৰিছিল তৰুণৰাম ফুকন বিষ্ণুৰাম মেধি সিদ্ধিনাথ শৰ্মা লীলাধৰ বৰুৱা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে লীলাধৰ বৰুৱা আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল স্বামী দয়ানন্দ সৰস্বতী এনি বেচাণ্ড ৰাজা ৰামমোহন ৰায় স্বামী বিবেকানন্দ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰাজা ৰামমোহন ৰায় আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন স্বামী দয়ানন্দ সৰস্বতী এনি বেচাণ্ড ৰাজা ৰামমোহন ৰায় স্বামী বিবেকানন্দ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে স্বামী দয়ানন্দ সৰস্বতী আমাৰ নেক্সট কুৱেশ্যনটো হৈছে 1764 খ্ৰীষ্টাব্দত সংঘটিত কোনখন যুদ্ধত ইংৰাজ শক্তিৰ হাতত মীৰ কাছিম আৰু দ্বিতীয় শ্বাহ আলমৰ পৰাজয় হয় বক্সাৰৰ যুদ্ধত হলদিঘাটৰ যুদ্ধত ৱাণ্ডিয়াছৰ যুদ্ধত পলাচী যুদ্ধত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বক্সাৰৰ যুদ্ধত আমাৰ নেক্সট কুৱেশ্যনটো হৈছে 1799 চনত হোৱা চতুৰ্থ তথা শেষ মহীশূৰৰ যুদ্ধত ইংৰাজৰ হাতত মৃত্যুবৰণ কৰা বীৰ যোদ্ধাজনৰ নাম কি ৰাণী লক্ষ্মীবাই এনি বেচাণ্ড বাল গংগাধৰ তিলক টিপু চুলতান এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে টিপু চুলতান আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আনন্দমঠ কোনে ৰচনা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ বংকিম চন্দ্ৰ চট্টোপাধ্যায় ৰাজা ৰামমোহন ৰায় সুভাষ চন্দ্ৰ বসু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বংকিম চন্দ্ৰ চট্টোপাধ্যায় আমাৰ নেক্সট কুৱেশ্যনটো হৈছে বন্দে মাতৰম গীতটো থকা কিতাপখনৰ নাম কি ৰামায়ণ দাস কেপিটেল আনন্দমঠ গীতাঞ্জলি এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে আনন্দমঠ আমাৰ নেক্সট কুৱেশ্যনটো হৈছে 1946 চনৰ 18 ফেব্ৰুৱাৰীত নৌ বিদ্ৰোহ ক'ত সংঘটিত হৈছিল কলকাতাত মাদ্ৰাজত বোম্বেত দিল্লীত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বোম্বেত প্ৰতিদিনে এনেধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব